বিল্ডাৰ্ছৰ লগতো থাকে থাকি পেলাই সি নিজাকৈ এতিয়া দুই এটা কাম কৰা কৰিছে অহাবাৰ এতিয়া সি ফ্লেট লোৱাৰো প্লেন কৰি আছে তাৰ এতিয়া বহুত ভাল বাইক এখনো লৈছি কাৰ এখনো লৈছি তই মিটো এটা কাম নকৰাকা আমাৰ আপা গুৱাহাটীত থাকে কনষ্ট্ৰাকশ্যনৰ কাম কৰে সি বিল্ডাৰৰ লগতো কিবা কিবি কাম কৰি থাকে তই তাক তাৰ পৰা এডভাইচ লৈ পেলাই আমাৰ গাঁৱতে বেপাৰ আৰম্ভ নকৰাকা হেল্ল' কোৱাচোন এইটো নুনুদা নেকি নুনুদা হিনা এইটো মেক চকলাই এইটো নুনুদাত দিয়া শুনি পেলাই কিনো বেপাৰত নাম লৈ মই প্ৰথম দিনাই 5,000 টকা চুনা মাৰাক চকলাই দাই মিছা মিছি ফাটা লেবেলকেইটা দি মৰিছিলোঁ বাউদাহঁতে চান্দাই তুলিব আহিছে দুৰ্গা পূজাৰ হে বছ একো নহয় দিয়ক 2 দিনমান ধৈৰ্য ধৰকচোন বেপাৰ ভাল হ'বতো একেদিনা ক'তনো আপুনি ছাকচেছফুল হ'ব বেপাৰত দেচোন দেখা যাক ক'ৰ পানী ক'ত যায় কেইদিনমান আৰু কৰি চাম যদি মেক চকলাই কাম ধান্দা একো নাপাওঁ বাদ দিম এইটো বেপাৰ বছ বেপাৰ এইবাৰ আংগেৰ ওপৰত ধৈৰ্য ধৰকচোন বছ মিতুদা আছা কোনিনো মাতে আই কোনি আই মিতুদা মই দে গবে দিয়া এটা কামত আহিছিল তোৰ তাকে গবেদা বৰপইনাৰ পুতাক তই কি কাম আছিল মই শুনিবা পাইছো তই বোলে আজিকালি নতুন নতুন ডিজাইনৰ ঘৰ বনোৱা কাম কিবা লৈছে হাতত কিবা কনষ্ট্ৰাকশ্যন নাকি হয় না কথাটো ঠিকে শুনছা দেই হৈ ৰ পিছে তোৰ কিবা কাম চাম আছিল নাকি কাম আছিল কাৰণটো তোৰ ওচৰত আইছো পিছে মোৰ ডিছকাউণ্ট হ'ব না কিবা গাঁৱৰে চলি যিহেতু না মোৰ তাৰ পৰা বেছিকে পইচা ল'বি তই ৰোজ কিনো কথা কয় তই মোৰ একদম নিজৰ কুকুৰৰ পুতাক তোৰ তাৰ পৰা মই বেছিকে পইচা ল'ম নেকি দেই তাকো ক'ত কি কাম আছে মোক সেইটো কথা কওঁ তাৰপিছত তোক মই ডাইৰেক্ট 50% ডিছকাউণ্ট কৰি দিম তোক মই কথা দিলোঁ আৰু বাবা তই শিল বালা চিমেণ্ট সেইবিলাক টেনশ্যন ল'বাই নালাগে সেইবিলাক মোৰ নিজৰ ছেটিং আছে তোৰ ঘৰতে পুৰা ফেলাই দিব গম পাইছা না সেইবিলাক টেনশ্যন ল'ব নালাগে সেইবিলাক তই ডিছকাউণ্ট পাবি আৰু তোৰ ঘৰতে যি বনাই দিম সেইটো ডিছকাউণ্ট পাবি টেনশ্যন নলবি নাই শিল বালা চিমেণ্ট নালাগে ৰ মোৰ কামটো অলপ বেলেগ ঘৰৰ কাম কৰিবি শিল বালা চিমেণ্ট নহকে তোৰ কাম কি সেইটো কচোন মোক আগতে কাম ঘৰেৰে ৰ কিন্তু চিমেণ্ট বালা শিল এইবিলাক দৰকাৰ নহয় তাৰপৰা শুনি তো ল কামটো দেখোচোন কবিতে মানে আমাৰ তো লেট্ৰিন এটাই না মই পুৱা উঠি পেলাই এতিয়া লেট্ৰিনত যা আমাৰ পিতে যাই পেলাই সোমাই থাকে 1 ঘণ্টামান মই কেতিয়া বাহিৰতে হাগবা লগা হয় কেতিয়া মোৰ পেনতে গোৱালে যায় বৰবইনাৰ পুতাক তোৰ পেনত গোৱালে মই কি কৰি দিবা লাগে খেৰৰ পানী ধৰে এটা প্লেট প্লাষ্টাৰ কৰি দিব লাগিব সেইকাৰণে আহিছে নেকি মোৰ একাই নহয় মিতুদা তই মানে কেছটো বুজি বনাই মানে আমাৰ লেট্ৰিনটো এটাই লেট্ৰিন না কাঁচা লেট্ৰিন বাঁহৰ বেৰাই দিয়ে বনা মই এতিয়া এটা কথা ভাবছো তই সেইটো লেট্ৰিনৰ ওপৰতে আৰু এটা বনাই দি 2 তলা কৰি দি 2 তলা লেট্ৰিন তাকো বাঁহৰ 2 তলা কৰা 3 তলা কৰা কথা নাই আমাৰ বাঁহৰ অভাৱ নাই নহয় তই মোৰ তাতে ধুনীয়াকৈ সুবিধাজনক কৰি দিলি হ'ল 3 তলা কৰি দিলে কথা নাই যা আমি গোটেইকেইটাৰ এতিয়া এটা টাইমতে একেলগে হাগি থাকিব পাৰিম চকলাই এখন কিনো বেপাৰ সোমাইছিলি ভাই 3 তলা লেট্ৰিন বনাই দিব লাগে তাকো বাঁহৰ কি হলে মিতুদা কেতিয়া কান্দা দিছা মাৰাক চকলাই ঘটিৰাম বাতিৰাম তহঁতে ঢকৰা হৈ কি চাই মোক লাঠিডাল দি আই বছ লাঠিডাল আপোনাৰ পিছফালে আছে দেখোন সেইডাল মিতুদা কি হলে মোক মাৰিবি নেকি মাৰিবি আহিছা ঢকৰা মই ৰ তোক মই পিঠি চিল্লা কৰি আছো বাউডা ই পাগলা চাগলা হল না কি আই সারা শহর বাচ্চা কত পালে র তোক 1 ঘন্টা লাঠি দিব বইনের পুটা তাক কাঁচা লেট্রিন লাগো 3 তলা ঢকরা তোর নেল কি আছে যা তাক ধর বস ধরিস রে তাক শহর বাচ্চা ধরে বললি 1 ঘন্টা স্যান্ডেল লাগবি ওকে বস ওবরাক মেক চকলাই হসাই রে এখন মই কিনো বেপার থুমালো নুনুদাত দিয়া শুনি ফেলে বইনাকৰ পুটাক গবে দেখবে কাঁচা লেট্রিন বনাই দিবা লাগে তাকো 3 তলা মেক চকলাই কতেনো মৰুৱাই ঠাই বস আপনি সিনকে মনসন মারি বই থাকি অফিসত নাজানে কি বস আজি অফিস ঢুকলে নাকি খুলবি রয় অফিস খুলেরু একদিন খুলিম সাবধানী বাইব একদিন বা কুম্বাইর কাঁচা লেট্রিনে বনাবা আইব ঘন্টার মুড়া অফিস মোর যাবার ইচ্ছা নাই বস আপনি 7 দিনতে হার মারি গেলে নহব নয় বস সাকসেসফুল হবা লাগলে অলপ ধৈর্য ধরিবা লাগবো না ধৈর্য হইতে ধরিয়েছিল কিমান ধৈর্য ধরবি ব্যাপারখান আরম্ভ করার পাই দেখো লাভত সারি উল্টাই হয়েছে লজে হয়েছে এক্সকিউজ মি দাদা কওকচোন আপুনি মিটু কলিতা নেকি কনষ্ট্ৰাকশ্যনৰ যে কাম কৰে মোৰ মানে এটা ডাঙৰ কাম এটা আছিল তেখেতক লগ কৰিব লগা আছিল কনষ্ট্ৰাকশ্যনৰ কাম ডাঙৰ কাম এটা আছিল ডাঙৰ প্ৰজেক্ট নহয় মই মিটু কলিতা নহয় ৰ'ব মই তেখেতৰ এছিষ্টেণ্ট মিটু কলিতা আহক এটা আমাৰ পিছফালে আছে এখেতে আমাৰ ছাৰ মিটু কলিতা আপোনালোকৰ কি কাম আছে কথাখিনি পাতি লওক ভালকে আপুনি মিটু কলিতা আপুনি নেকি কনষ্ট্ৰাকশ্যনৰ কাম কৰে যে হয় মই মিটু কলিতা আপোনাৰ কিবা কাম আছিলে নেকি হয় মোৰ এটা ডাঙৰ কামেই আছিল কনষ্ট্ৰাকশ্যনৰ পিছে আপুনি এনে আপোনাৰ কিবা কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে নে আগতে কিবা ডাঙৰ কাম বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আছে আগতে বহুত কাম কৰিছোঁ আপুনি সেই শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ জানে চাগে ৰংঘৰ কাৰেংঘৰ আপুনি বনাইছে নেকি সেইটো আহোম ৰজাই বনোৱা নাই মই ৰংঘৰ কাৰেংঘৰ মই বনোৱা বুলি কোৱা নাই এই ৰংঘৰ কাৰেংঘৰ ওচৰত যে আপোনাৰ কেইখনমান হোটেল আছে ধুনীয়া সেইকেইখন মই বনাইছোঁ 3-4 তলীয়া বিল্ডিং কেইটা যে আছে সেইকেইটা মই বনোৱা আচ্ছা আৰু কিবা তেনেকুৱা ডাঙৰ কাম কৰিছেনে
আৰু গুৱাহাটীৰ ৰেডিচন ব্লু নামটো শুনিছে চাগে সবচে ডাঙৰ হোটেল আমাৰ অসমৰ ৰেডিচন ব্লু আপুনি বনাইছে মই জানাতো নাই 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 ৰেডিচন ব্লু মই বনোৱা নাই ৰেডিচন ব্লুৰ ওচৰত যে এখন শৰ্মা হোটেল আছে ভাত চাহ যে পায় সেইখন মই বনোৱা শৰ্মা হোটেল দিয়ক ঠিক আছে বাদ দিয়ক হ'ব দিয়ক বাৰু পিছে আপোনাৰ কামটো কেনেকুৱা আছিল অলপ জনাই ভাল পালো হয় কওকচোন মই মানে এটা 7তলীয়া বা 8তলীয়া বিল্ডিং বনাম বুলি ভাবিছো ডাঙৰ মানে একদম ৰজাৰ মহলৰ নিচিনাকে গম পাইছে 7-8 তলাৰ বিল্ডিং আপুনি ইমান আচৰিত হ'ল যে আগতে 7-8 তলা বিল্ডিং বনাই পোৱা নাই নেকি আপুনি হে নাই নাই তেনেকুৱা কথা নহয় মই বনাইছো বহুত বনাইছো আগতে কওকচোন কেনেকুৱা এটা ষ্টাইলৰ কেনেকুৱা কি বিল্ডিং লাগে আপোনাক অলপ ভালকে বুজাই কওক আৰু বছ পাৰ্টিটো মালদাৰ ইনকে ৰাস্তাত থিয়া দি পেলাই কথা পাতি থাকাতকে ৰেষ্টুৰেণ্টত লৈ নাযায় কিয় অলপ কিবা খুৱাইছো তেল চাল মাৰক তেতিয়াই কামটো পাব মস্ত মালদাৰ পাৰ্টি দেখিলেই গম পাই যাক ভাই তই ঠিকেই কৈছা এক ৰেষ্টুৰেণ্টত লৈ যাওঁ মালদাৰ পাৰ্টি দেখিলেই গম পাই আমি নহ'লে ডাঙৰীয়া এটা কাম কৰোঁ বলক আমি অলপ ৰেষ্টুৰেণ্টত যাওঁ তাতে বহি কিনে কিবা খাই ল'ম একেলগে আলোচনা কৰিম আপোনাৰ কেনেকুৱা কি কাম আছে গোটেইখিনি মই বুজি ল'ম নে কি কয় ঠিক আছে তেন্তে বলক বছ বেষ্ট অফ লাক হেই বাউডা তইতো পিছে পিছে আহিবি মই চকু ৰেষ্টুৰেণ্টত লৈ যাম গম পাইছা না বছ যাইছো যাক আমিও বলক ডাঙৰীয়া বলক বছে বেকাৰ টেনশ্যন লৈ আছিল ৰিক্সা ইমান ডাঙৰ কাম এটা নিজে চাচি পেলাই আহি গ'ল এইটো কাম যদি বছে কৰিব পাৰে বছ কোটিপতি হৈ যাব আৰু আমিও লাখপতি হৈ যাম গতিৰাম গম পাইছা তাকেইতো যো আমি পিছে পিছে যাই দেখো ডাঙৰীয়া কওকচোন আপুনি কি খাব নাই ইমান একো নাখাব দিয়ক চাহ খাবলৈ হৈ যাব তেনেকে নহব নহয় মোৰ কাষ্টমাৰ মোৰ ভগৱানৰ নিচিনা আপুনি এক কাপ চাহ খালে হ'ব নেকি আপুনি খাব লাগিব বিৰিয়ানী খাব চিকেন 69 খাব ৰ'ব মই অৰ্ডাৰ দি আছো ভাইটি ইফালে আছোন আমাৰ অৰ্ডাৰটো লোৱা বাপৰে বহুত খালো দিয়ক ক'তনো ইমান খালে মাত্ৰ বিৰিয়ানীটো খাইছে আৰু চিকেন 69 খাইছে আপুনি মিঠা বস্তু খোৱাই নাই ৰ'ব মই মিঠা অৰ্ডাৰ দি আছো আমাৰ ইয়াৰে ৰসমলাই বহুত টেষ্টি নাই আৰু খাব নোৱাৰো ইয়াতে জাগা নাই আৰু হ'ব মিঠাই পিছত খাম দিয়ক কেতিয়াবা দিয়ক ঠিক আছে তেতিয়াহ'লে পিছে আমি এতিয়া অলপ কামৰ কথা পাতি লওঁ নেকি আপোনাৰ প্ৰজেক্টটো কেনেকুৱা কি হ'ব অলপ আলোচনা কৰি লওঁ নিশ্চয় মানে মই ভাবিছো এটা মই পুৰা 7-8 তলীয়া মান ৰজাৰ মহলৰ নিচিনা এটা ঘৰ বনাম বুলি ভাবিছো পুৰা হাৱেলি টাইপ আৰু তাত মই ভাবিছো একদম ৰাস্তাৰ পৰা টাইলছ লগাম কিন্তু ইণ্ডিয়া টাইলছ নহয় দিয়ক ইটালিয়ান বা আপোনাৰ ফ্ৰান্স সেনেকুৱা বাহিৰৰ দেশৰ পৰা যিটো বেষ্ট সেনেকুৱা টাইলছ লগাম বুলি ভাবিছো আৰু লগতে ঘৰটোত প্ৰায় 3-4টা মান চুইমিং পুলো থাকিব মানে পুৰা মানে একলেণ্ড টাইপ এটা ফ্ল'ৰ মানে মই অকল মানে প্ৰাইভেট একলেণ্ড টাইপ বনাই ল'ম মানে অকল মোৰ কাৰণে আৰু এটা কিন্তু কথা যাওক মই আপোনাক ক'বই পাৰিছোঁ মোক এটা প্ৰাইভেট ৰেল ষ্টেচনো লাগিব মোৰ মানে এখন প্ৰাইভেট ট্ৰেইনো আছে তো সেইকাৰণে মই ভাবিছোঁ এটা প্ৰাইভেট ষ্টেচনো বনাম বুলি প্ৰাইভেট ৰেল ষ্টেচন আপোনাৰ ঘৰত কিয় আপুনি এনেকৈ ক'লে যে আপুনি কি নোৱাৰিব নেকি নোৱাৰি যদি কথা নাই বাৰু বেলেগৰ ওচৰত যাম হেই মহাৰাজ আপুনি কি কথা কয় বেলেগৰ ওচৰত যাব মই থাকাতে কিয় নোৱাৰিমে মই মোৰ কিবা কাম আছে মই প্ৰাইভেট কি ষ্টেচন লাগে আপোনাক মই প্ৰাইভেট এয়াৰপৰ্টো বনাই দিম লাগি এয়াৰপৰ্টৰ পৰা মনত পৰিল মোক কিন্তু এটা হেলিপেডো লাগিব দেই মোৰ মানে বাহিৰৰ ফ্ৰেণ্ড বহুত আছে প্ৰাইভেট হেলিকপ্টাৰ থকা তেওঁলোক আহে ন আৰু মই নিজে কিনিম বুলি ভাবিয়ে আছো হেলিকপ্টাৰ এখন সেইকাৰণে মোক এটা কিন্তু হেলিপেডো লাগিব ধুনীয়া চাই কিনো কাৰবাৰে হ'ব দিয়ক যি লাগে মোক গোটেই ধুনীয়াকৈ বনাই দিম আপুনি টেনশ্যনে নল'ব পিছে আপোনাৰ এনে বাজেট কিমান মান জানিব পাৰিম নেকি বাজেটৰ কথা আপুনি চিন্তা নকৰিব বাজেটৰ মোৰ একো ধৰা বান্ধা একো নাই যিমান খৰচ হয় সিমান কৰক বিন্দাছ কৰক কেৱল ঘৰটো কিন্তু ধুনীয়া হ'ব লাগিব মানে একদম চবচে নাম্বাৰ 1 হ'ব লাগিব গম পাইছে হ'ব টেনশ্যনে নাই আপুনি একদম বঢ়িয়া জেগা দিছে গম পাইছে না আপুনি একদম বেষ্ট জেগা দিছে পিছে আপোনাৰ এনে মাটি কিমান মান আছে কিমান মান মাটিত মানে প্ৰজেক্টটো কৰিম বুলি ভাবিছে মাটি 6-7 মান হ'ব 6-7 বিঘা হ'লে আপোনাৰ ঘৰটো বাৰু ধুনীয়া হৈ যাব কিন্তু প্ৰাইভেট ৰেল ষ্টেচনটো অলপ সৰু হ'ব দিয়ক কথা নাই মই কিবা এটা মেনেজ কৰি ল'ম বাৰু 6-7 বিঘা নহয় ডাঙৰীয়া তই কি 6-7 কিলোমিটাৰ মান লম্বা নেকি আপোনাৰ মাটিখিনি 6-7 কিলোমিটাৰো নহয় মানে মোক কৈছোঁ ৰ'ব শুনক মানে আমাৰ দাদা ভাই হ'লেও আমি গোটাই মিলি 9টা বাইদেউ আছিল 4টা সেইকেইটা বিয়া হৈছে হ'লি দেউতা মৰাৰ পিছত আমাৰ গোটেইকেইটা 9টা ভাইৰ মাজনী ভাগি দিছে মাটি এনে কিমান মান আপোনালোকৰ আমাৰ মাটি আপোনাৰ এনে আধা কথাতকৈ অলপমান বেছি হ'ব এতিয়া 9জন ভাইৰ মাজত ভাগি দিয়াৰ পিছত মোটামুটি 6-7 খোজ মানকৈ পইচি দিয়ক কি 6-7 খোজ নুনু বইনের পুটা কই মই কত ফাসে মারলি আই মই কেনে মালৰ পাৰাত পৰি মই পাইছো হুৰা এক্সকিউজ মি আপোনাৰ কি হ'লে কামে দিলে আপনি সারা বইনের পুটা হাওর গড়াল এটা লই তা হেতু মাটি তাক রাজার মহলৰ নিচিনা ঘৰ লাগে প্ৰাইভেট ৰেল ষ্টেচন লাগে ভাউডা সারা ৰক্ত 1 মিনিট পাগল ছাগল হ'ল নেকি বাপৰে ভাই পলো আহে কথা বসে ইমানৰ কথা পাতাকছে মানুহৰ লগত ডিল ফাইনেল হ'ল বদাই দে পাতি দাম তাকেইতো ভাই হলি ভাল আছিল Hey, nek sekolah mantu dia dalam dari sih, kiolai. Ay, bener budak rakai, dokter muda salah. Salah bauda, korunat ke ভয়ঙ্কর ব্যাপারে মরবি তো salah কুত্তা. Bos, কি হলে বস? এই শহর বাচ্চা হাত খোঁজ মাটিত বলে হাততলা বিল্ডিং বলে তাক প্রাইভেট ট্রেন স্টেশন লাগে কি ব্যাকুম করে বুটাবো কি বইনাগর বুটাকে পকারত ফরালে বলে মরাক ঠকরা বলে তাক না হাঁটছু বেকার খরচা মাহ কৰি মৰিলো ঠকৰা মইদাৰ লগত মই ৰেষ্টুৰেণ্টখন বহি পেলাই তাক হাত খোজ মাটিত তাক ৰজাৰ মহল লাগে বাউডাক হেলিপেড লাগে কিবা বোলে
কোনে ফোন কৰে আই নুনুদা নুনুদা কোৱা মানে কমলদা কোৱা মিতু কি কৰিছ ভালে আছ কমলদা মই একদমেই ভালে নাই কি বেপাৰত সোমাই দি লাগে মোক কিয় কি হ'ল মিতু মই তোমাক ক্লাইণ্ট এজন পঠাই দিছিলোঁ তোমাৰ ওচৰত তোমাক লগ কৰা নাই নেকি তেওঁ চালা লেডিজ সেই মানুহটোক তইহে পঠাই দিছিলি থকৰা মইনা আৰে মিতু কি হ'ল তোৰ লিখিত বইনের বুটা টাকাচোন ভেটাৰ পৰা থকৰা মইনা তোক পাগলা কুকুৰি দিম তোৰ পিছফালে মই চাই থাক আৰে মিতু শুনাচোন ফোন ৰাখ বইনের বুটা ফোন ৰাখ থকৰা মইনা তই ভেটাৰ পৰা তোক মই দি আছো এটা মছলা ঘণ্টাৰ মুৰা কনষ্ট্ৰাকশ্যনৰ বিজনেছ নকৰো ঘণ্টা বিজনেছ চা মুঠি দাও মই পাই নাই কনষ্ট্ৰাকশ্যনৰ বিজনেছ বছ শুনকচোন বছ